সম্পৰ্ক সকলোৱে কৰে, কিন্তু খুব কম সংখ্যক মানুহে ধৰি ৰাখিব পাৰে। মনৰ কথা বুজি পোৱা মানুহবোৰক বুজাব পাৰিবা, কিন্তু বুজিবলৈ চেষ্টা নকৰা মানুহবিলাকক কেতিয়াও নোৱাৰা। প্ৰেমক প্ৰতিযোগিতাৰ নাম নিদিব, কাৰণ সঁচা প্ৰেমত কেতিয়াও অভিমান কৰাৰ প্ৰতিযোগিতা নহয়। অকলে থাকিলে প্ৰিয়জনলৈ মনত পৰাটো স্বাভাৱিক। যেতিয়া ভিৰৰ মাজতো প্ৰিয়জনলৈ মনত পেলোৱা হয়, তাকে ফিলিংছ বুলি কোৱা হয়। আজিৰ সমাজত সৰল মানুহবোৰ বেছিকৈ কষ্ট পায়, কাৰণ তেওঁলোকে সকলোকে আপোন বুলি ভাবে। ভাল লাগে যেতিয়া কোনো সম্পৰ্ক নোহোৱাকৈ সকলো কথা শ্বেয়াৰ কৰে। মই সদায় দুটা কথা মানি চলোঁ, যিটো মোৰ বস্তু সেইটো কেতিয়াও আনৰ হ'ব নোৱাৰে, আৰু আনৰ বস্তু কেতিয়াও মই গ্ৰহণ কৰিব নোৱাৰোঁ। ভালপোৱা আৰু মৃত্যু দুইটা বৰ আচৰিত বস্তু। এটাই মনটো লৈ যায় আৰু আনটো জীৱনটো। এজন মানুহে বদনাম তেতিয়াহে কৰে যেতিয়া সি তেওঁৰ সময়ত হ'ব নোৱাৰে। কাৰোবাৰ বাবে আমি ইমানো ইম্পৰ্টেণ্ট নহয় যিমান আমি ভাবোঁ। মিছাকৈ আনন্দ দিয়াতকৈ সঁচাকৈ কষ্ট দিয়াটো বহুত উত্তম। হেৰাই যোৱাৰ ভয়ত বহুত মানুহক ক্ষমা কৰি দিলোঁ, যিটো ক্ষমাৰ যোগ্যই নহয়। জীৱন্ত অৱস্থাত জীয়াই থকাটো ডাঙৰ কথা নহয়, মৃত্যুৰ পাছত স্মৃতি হৈ থাকিব পৰাটোহে বেছি ডাঙৰ কথা। আনৰ বাবে কেতিয়াও নিজক সলনি নকৰিব। আপোনাক ভাল পোৱাজনে আপুনি যেনেকৈ আছে তেনেকৈ আঁকোৱালি ল'ব। কাৰোবাক মিছা সপোন দেখুৱাই আঁতৰি নাযাব, নহ'লে তোমাৰো সপোনবোৰ আধৰুৱা হৈ ৰ'ব।